শিৱসাগৰখনৰ উন্নয়নৰ কাৰণে মুখ্যমন্ত্ৰীক বহুখিনি অনুৰোধ কৰা হৈছে। তাৰ ভিতৰত আজিৰ দিনটোত তেখেতে কেইবাটাও ঘোষণা কৰিম বুলি মোৰ আগত কৈছে। আজিও কৈছে, আজি 3 দিনৰ আগতো কৈছে। আমি বাৰম্বাৰ এই কথাটো পাতি আছিলোঁ যে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে যিটো অধ্যয়ন হ'ব লাগে তাৰ কাৰণে ফাণ্ডটো ডিক্লেয়াৰ কৰিব, 1 নম্বৰ। 2 নম্বৰ, শিৱসাগৰৰ চাৰ্কিট হাউচ নাই, একেবাৰে ভগাচিগা, চাৰ্কিট হাউচটো ডিক্লেয়াৰ কৰিব। 3 নম্বৰ, শিৱসাগৰ টাউনৰ কাৰণে পানী যোগানৰ কেন্দ্ৰ নাই, সেইটোত এবাৰ ডিক্লেয়াৰ কৰি দিম বুলি কৈছে, সেইটো তেওঁ ডিক্লেয়াৰ কৰিম বুলি ঘোষণা কৰিছে। টাইম মিউজিয়ামটো নতুনকৈ বনোৱাৰ কাৰণে আমাৰ যিটো প্লেন আছিলে সেইটো অতি সোনকালে আৰম্ভ কৰাৰ কথা, বাই নৱেম্বৰ কাম আৰম্ভ কৰিম বুলি কৈছে। গতিকে সেইটো এটা ডিক্লেয়াৰ কৰাৰ কথা। গতিকে শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰক ইয়াৰ আমাৰ আহোম ৰাজত্বৰ যি পুৰাতাত্ত্বিক সমল সেইবিলাকৰ সংৰক্ষণ, সংবৰ্ধন আৰু বিকাশৰ কাৰণে, আৰু লগতে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰাৰ কাৰণে আৰু পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি তোলাৰ কাৰণে যিখিনি কৰিব লাগে সেই ঘোষণাখিনি কৰিম বুলি কৈছে। আমি আশা কৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে সেই ঘোষণাখিনি দিব।